মানে 2 বছৰমান আমি চব থাকিছিলোঁ যে UPPL ৰাইজক পৰিৱৰ্তন আনিব লাগে আহিব লাগে আমি পৰিৱৰ্তন কৰিম বুলি যি কথা দি পেলাই যোৱা 2020 চনত ইলেকশ্যনত জিকি পেলাই BTC চলাই আছে তেখেতসকলৰ দ্বাৰা এতিয়া যেনেকৈ কৈছিল তেনেকুৱা একো নহ'ব সেইটো ৰাইজে উপলব্ধি কৰিছে গতিকে চুপ-চাপ থকাৰ কোনো কথা নাই BPF দল ৰাইজৰ দল BPF দল BTCৰ কাৰণে দল গতিকে BTCৰ কি হৈছে হোৱা নাই সেইটো ৰাইজৰ ওচৰত পোৱাটো আমাৰ দায়িত্ব এই গতিকে প্ৰত্যেক সমষ্টি 40টা সমষ্টিত যোৱা 13 তাৰিখৰ পৰা আমি এই ৰেলী কৰি ৰাইজৰ ওচৰত সেই মেছেজটো দি আছোঁ আজি আপোনালোকৰ এই চৰাইবিল সমষ্টি মানে গোসাইগাঁও আৰু কচুগাঁৱত 2টা ৰেলী কৰা হৈছে আৰু সেই ৰেলীত আপোনালোকৰ এই গোসাইগাঁও চৰাইবিল সমষ্টি বাকী হাজাৰ এতিয়া ওলাই আহিছে ইভেন UPPLক যিসকলে ভোট দিছিল তেখেতসকলে দলে বলে এই ৰেলীত ওলাই আহিছে ইণ্ডিকেশ্যন সেইটোৱে যে UPPL যেনেকুৱা মিছলীয়া ৰাজনীতিৰ দল যেনেকৈ কথা কৈ পেলাই ভোট আদায় কৰিছিল কিন্তু একো নকৰিলে ৰাইজক বিভিন্ন ধৰণৰ লোভ দেখুৱাইছিলে একো নিদিলে গতিকে ৰাইজে এতিয়া সিদ্ধান্ত লৈছে আগন্তুক নিৰ্বাচনৰ পৰা যিকোনো নিৰ্বাচন ফাৰ্ষ্টত আহিব MP ইলেকশ্যনত BPFৰ প্ৰাৰ্থীক জিকাই দি পেলাই UPPLক পুৰাপুৰি BTCৰ ৰাজনীতিৰ পৰা আউট কৰিব 2025 চনত কাউন্সিল ইলেকশ্যনত আকৌ BPFক জিকাই দি পেলাই আমাৰ মাননীয় হাগ্ৰামা মহিলাৰীক চিফ আমি বনাম আৰু UPPLক আউট কৰিম 2026 চনত MLA ইলেকশ্যনত ইয়াত BTC অঞ্চলৰ 12টা বা 14টা সমষ্টি হ'ব ডিলিমিটেশ্যন হোৱাৰ পিছত আমি এতিয়া গম নাপাওঁ গতিকে এই সমষ্টিবোৰৰ পৰা গোটেই BPFৰ প্ৰাৰ্থীক জিকাই দি পেলাই অসম চৰকাৰ যি পাৰ্টীয়ে নবনাওক BJP বনাওক বা কংগ্ৰেছ বনাওক নেশ্যনেল পাৰ্টীয়ে বনাব গতিকে সেই নেশ্যনেল পাৰ্টী যিয়ে নহওক আমি BPF হিচাপে আগৰ নিচিনা এলায়েন্স গভৰ্ণমেণ্ট 50% আমি অংশীদাৰ হিচাপে আকৌ দেশখন আমি চলাম